নমস্কাৰ আপোনালোকে চাইছে লেকডাউন বাতৰি আৰু ষ্টুডিঅ'ত মই পিংকি লৈ আহিছো এই মুহূৰ্তৰ এক বিশেষ খবৰ ৰাজ্যত অব্যাহত থকা উচ্ছেদ অভিযানৰ মাজতে পুনৰ মানকাছাৰত চলিব পাৰে এতিয়া উচ্ছেদ মানকাছাৰত অসম মালাৰ পথৰ যেহেতু নিৰ্মাণ আহিছে নতুনকৈ পথ নিৰ্মাণৰ বাবে ইতিমধ্যে পথ যেহেতু বহলীকৰণ কৰা হ'ব আৰু তাৰ বাবে ইতিমধ্যে কেইবাগৰাকীও ব্যৱসায়ীলৈ প্ৰেৰণ কৰা হৈছিল প্ৰশাসনৰ পত্ৰ আৰু প্ৰশাসনে নিৰ্দেশ প্ৰদান কৰাৰ পাছতে এতিয়া ব্যৱসায়ীসকলে নিজে নিজে আচলতে বেদখল মুক্ত কৰিছে চৰকাৰী ভূমি জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ মানকাছাৰত চলিব পাৰে প্ৰশাসনৰ উচ্ছেদ সবিশেষ খবৰ মানকাছাৰত প্ৰশাসনে চলাব উচ্ছেদ মানকাছাৰত ইতিমধ্যে প্ৰশাসনে উচ্ছেদ চলাব বুলি জানিব পৰা গৈছে আৰু মানকাছাৰত এতিয়া উচ্ছেদ চলাব বুলি জানিব পৰাৰ পাছতে নিজে নিজে চৰকাৰী ভূমি দখলমুক্ত কৰিছে ব্যৱসায়ীয়ে প্ৰশাসনে নিৰ্দেশনা প্ৰদান কৰাৰ পাছতে ব্যৱসায়ীয়ে এতিয়া নিজে দখলমুক্ত কৰিছে চৰকাৰী ভূমি অসম চৰকাৰৰ 3.0 অসম মালা আঁচনিৰ জৰিয়তে 92 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া 25 কিলোমিটাৰ এছএম পথৰ দুয়োপাৰে দখল হৈ থকা চৰকাৰী মাটি 30 ফুটকৈ বেদখল মুক্ত কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছিল প্ৰশাসনে আৰু প্ৰশাসনৰ নিৰ্দেশনাৰ পাছতে এতিয়া মানকাছাৰত নিজে নিজে চৰকাৰী ভূমি দখল মুক্ত কৰিছে ব্যৱসায়ীসকলে প্ৰশাসনৰ নিৰ্দেশৰ পাছতে ব্যৱসায়ীয়ে নিজে নিজে দখল মুক্ত কৰিছে এতিয়া চৰকাৰী ভূমি আমাৰ দক্ষিণ শালমৰা মানকাছাৰ জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবী হাটশিংমাৰী মানকাছাৰ ৰাস্তাটো হ'ব লাগে এই ৰাস্তাটো আমি জিয়াতো ভুগি আছোঁ যেটো মানকাছাৰ সমষ্টিৰ লাইফলাইন বহু দিনৰ পৰা মানুহে কষ্ট কৰি আছে ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া যান বাহনে আধা ঘণ্টা ৰাস্তা 2 ঘণ্টাত যাব লাগে এনেকুৱা পৰিস্থিতি এটা যান বাহনে যেটো ৰাস্তা আধা ঘণ্টাত যাব পাৰে সেই ৰাস্তাখিনি যাওঁতে 2 ঘণ্টা সময় লাগে গতিকে এটো দীৰ্ঘদিনীয়া দাবীৰ ফলত ইতিমধ্যে আমি গম পাইছোঁ আমাৰ জিলা প্ৰশাসনে তথা বিভাগীয় কৰ্তৃপক্ষই ৰাস্তাটো সোনকালে নিৰ্মাণ কৰাৰ কাৰণে এটা চেংচন দিছে 92 কোটি টকা বুলি শুনিছোঁ আমি গতিকে এই ৰাস্তাটো নিৰ্মাণ হোৱাৰ কাৰণে আমাক দোকানদাৰী ৰাস্তাৰ ছাইডত যিবিলাক দোকানী আছে তেওঁলোকক নিজৰ ঘৰ আঁতৰাৰ কাৰণে 7 দিনৰ সময়সীমা দিছে আমি ৰাইজে সহযোগ কৰি আমি ৰাস্তাৰ দুয়ো ছাইড খালী কৰি দি আছোঁ আমি বিচাৰিছোঁ আমি চৰকাৰৰ প্ৰতিটো স্কিমৰ লগত জাগাৰ উন্নয়নৰ কাৰণে আমি পূৰ্ণভাৱে সহযোগ কৰিম আৰু যাতে কামটো ভাল কৰি হয় সেইটো আমি আবেদন ৰাখিছোঁ যাতে কামটো উন্নত মানৰ হয় নিম্ন মানৰ কাম যাতে নহয় আমি বহুতবাৰ দেখা পাইছোঁ ৰাস্তাটো ৰিপেয়াৰ কৰিছে 3 মাহ 6 মাহ পিছত ৰাস্তাটো আকৌ আগৰ অৱস্থালৈ গৈছে এনেকুৱা যাতে নহয় এটা উন্নত মানৰ ৰাস্তা হ'ব লাগে এইটো মানকাছাৰ সমষ্টিৰ যিটো লাইফলাইন ইয়াত আপোনালোকে 24 ঘণ্টাই গাড়ীৰ ভিৰ লাগি থকা দেখা পাব আৰু আপোনালোকে লক্ষ্য কৰিছে যে আমাৰ ৰাইজে কেনেদৰে সহযোগ কৰি সকলো ৰাস্তাৰ ছাইডৰ দোকানপাট ভাঙি লৈ আছে গতিকে আমি এই ৰাস্তাখন হ'লে আমাৰ সমষ্টিবাসীয়ে বহু পৰিমাণে উপকৃত হ'ব আমাৰ সময় বাচি যাব যিখিনি ঠাই আমি আধা ঘণ্টাত যাব পাৰোঁ সেইখিনি সময় 2 ঘণ্টা নালাগিব আমাৰ এতিয়া আমি আধা ঘণ্টা বা 30 মিনিট 40 মিনিটতে যাই আমি মানকাছাৰত পাম হাটশিংমাৰীৰ পৰা গতিকে এইখিনি কৈয়ে মই পূৰ্ণ সহযোগৰ আশ্বাস দি আমি ৰাইজৰ তৰফৰ পৰা পূৰ্ণ সহযোগ কৰিম যাতে কামটো ভালদৰে হয় সেইটো দৃষ্টি ৰখাৰ কাৰণে বিভাগীয় প্ৰশাসনে স্থানীয় প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই যাতে সঠিকভাৱে পৰ্যালোচনা কৰি ৰাস্তাৰ কামটো যাতে উন্নত মানৰ হয় আমাৰ দীৰ্ঘদিনীয়া সমস্যা যাতে সমাধান হয় এইটো আমি কামনা কৰিছোঁ এয়া দীৰ্ঘ 17 বছৰে আমি ইয়াত বিজনেছ কৰি আছোঁ ৰোডৰ কাষত কিন্তু ৰাস্তাটো অতিকৈ বেয়া আমাৰ সাউথ শালমৰা ডিষ্ট্ৰিক্টৰ এই ৰাস্তাটো বহুদিনৰ পৰাই বেয়া হৈ আছে আৰু এই ৰাস্তাটো ভাল হোৱাৰ কোনো দেখা পোৱা নাছিলোঁ যেন লাগিছিল কিন্তু এইবুলি দেখা পাই আছোঁ যে ৰাস্তাখন হ'ব যেন লাগিছে আৰু শুনাওঁতে এইটো অসম মালাৰ আণ্ডাৰত 60 মিটাৰ ৰাস্তা চৰকাৰে চেংচন কৰিছে তাৰ বাবে আমি মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই এইটোৱে কামনা কৰিছোঁ যে ৰাস্তাখন যেন খুব সুন্দৰভাৱে মানে ৰাস্তাটো ভাল কৰি দিয়ে আমাৰ বিভাগীয় কৰ্তৃপক্ষই আৰু মই এজন দোকানী হয়
মই আৰু প্ৰথমতে ভাঙি দিছোঁ দোকানখন। লাষ্ট 3 দিন আগতে ভাঙিলোঁ। তাৰপিছত মোক চাই পেলাই চব দোকানীক মই কৈছিলোঁ আৰু চবেই সঁহাৰি দিছে যে এইটো ৰাস্তা আমাৰ হ'বই লাগে, যিহেতু এটা আমাৰ লাইফলাইন হয়। আৰু এইটো ৰাস্তা হ'লে আমি বহুত উন্নত হ'ম বুলি নিজকে কামনা কৰি আছোঁ। আৰু প্ৰতিজন ব্যৱসায়ী অলপ হ'লেও উন্নত হ'ব, যিহেতু ৰাস্তাৰ কাষত আমি দোকানী। গতিকে সেই নিজেই ভাঙি লৈ আছোঁ আমি। আগদিনাখন মোৰ ওচৰতেই মানে এটা কাউণ্টাৰ পোষ্ট আছিল। সেই কাউণ্টাৰ পোষ্টত চালোঁ যে মানে কৰ্তৃপক্ষৰ পৰা মানে এখন জাননী হেং কৰিলে। তাৰপিছত এইটো দেখা পাই মই লগে লগেই মানে দোকানৰ মাল বস্তু বাহিনীবিলাক গোটাব ধৰিছোঁ। এইটো আমি যিটো মানে ইয়াৰ পৰা পাইছিলোঁ, আমাৰ কৰ্তৃপক্ষৰ পৰা যিটো নিউজ এটা দিছিলে, পাব্লিছ কৰিছিলে, তাত দিছে মেডেলৰ পৰা 30 ফুট দুকাষে 30 ফুট আৰু ৰাস্তাটো 60 ফুট বুলি জনা পাইছোঁ। আৰু আমাৰ দক্ষিণ শালমৰা মানিকাছাৰ জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবী, হাটশিংমাৰী মানিকাছাৰ ৰাস্তাটো হ'ব লাগে। এই ৰাস্তাটো আমি যিহেতু ভুগি আছোঁ, যিটো মানিকাছাৰ সমষ্টিৰ লাইফ লাইন। বহুত দিনৰ পৰা মানুহে কষ্ট কৰি আছে। ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া। যান বাহনে আধা ঘণ্টাৰ ৰাস্তা 2 ঘণ্টাত যাব লাগে, এনেকুৱা পৰিস্থিতি। এটা যান বাহনে যিটো ৰাস্তা আধা ঘণ্টাত যাব পাৰে, সেই ৰাস্তাখিনি যাওঁতে 2 ঘণ্টা সময় লাগে। গতিকে এইটো দীৰ্ঘদিনীয়া দাবীৰ ফলত ইতিমধ্যে আমি গম পাইছোঁ, আমাৰ জিলা প্ৰশাসনে তথা বিভাগীয় কৰ্তৃপক্ষই ৰাস্তাটো সোনকালে নিৰ্মাণ কৰাৰ কাৰণে এটা চেংচন দিছে, 92 কোটি টকা বুলি শুনিছোঁ আমি। গতিকে এই ৰাস্তাটো নিৰ্মাণ হোৱাৰ কাৰণে আমাক দোকানদাৰী, ৰাস্তাৰ ছাইডত যিবিলাক দোকানী আছে, তেওঁলোকক নিজৰ ঘৰ আঁতৰাৰ কাৰণে 7 দিনৰ সময়সীমা দিছে। আমি ৰাইজে সহযোগ কৰি আমি ৰাস্তাৰ 2 ছাইড খালী কৰি দি আছোঁ। আমি বিচাৰিছোঁ আমি চৰকাৰৰ প্ৰতিটো স্কিমৰ লগত জাগাৰ উন্নয়নৰ কাৰণে আমি পূৰ্ণভাৱে সহযোগ কৰিম, আৰু যাতে কামটো ভাল কৰি হয় সেইটো আমি আবেদন ৰাখিছোঁ। যাতে কামটো উন্নত মানৰ হয়, নিম্নমানৰ কাম যাতে নহয়। আমি বহুতবাৰ দেখা পাইছোঁ ৰাস্তাটো ৰিপেয়াৰ কৰিছে, 3 মাহ 6 মাহ পিছত ৰাস্তাটো আকৌ আগৰ অৱস্থালৈ গৈছে। এনেকুৱা যাতে নহয়, এটা উন্নত মানৰ ৰাস্তা হ'ব লাগে। এইটো মানিকাছাৰ সমষ্টিৰ যিটো লাইফ লাইন, ইয়াত আপোনালোকে 24 ঘণ্টাই গাড়ীৰ ভিৰ লাগি থকা দেখা পাব। আৰু আপোনালোকে লক্ষ্য কৰিছে যে আমাৰ ৰাইজে কেনেদৰে সহযোগ কৰি সকলো ৰাস্তাৰ ছাইডৰ দোকানপাট ভাঙি লৈ আছে। গতিকে আমি এই ৰাস্তাখন হ'লে আমাৰ সমষ্টিবাসীয়ে বহু পৰিমাণে উপকৃত হ'ব। আমাৰ সময় বাচি যাব। যিখিনি ঠাই আমি আধা ঘণ্টাত যাব পাৰোঁ, সেইখিনি সময় 2 ঘণ্টা নালাগিব আমাৰ। এতিয়া আমি আধা ঘণ্টা বা 30 মিনিট 40 মিনিটতে যাই আমি মানিকাছাৰত পাম হাটশিংমাৰীৰ পৰা। গতিকে এইখিনি কৈয়ে মই পূৰ্ণ সহযোগৰ আশ্বাস দি আমি ৰাইজৰ তৰফৰ পৰা পূৰ্ণ সহযোগ কৰিম, যাতে কামটো ভালদৰে হয়। সেইটো দৃষ্টি ৰখাৰ কাৰণে বিভাগীয় প্ৰশাসনে, স্থানীয় প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই যাতে সঠিকভাৱে পৰ্যালোচনা কৰি ৰাস্তাৰ কামটো যাতে উন্নত মানৰ হয়, আমাৰ দীৰ্ঘদিনীয়া সমস্যা যাতে সমাধান হয়, এইটো আমি কামনা কৰিছোঁ। এয়া দীৰ্ঘ 17 বছৰে আমি ইয়াত বিজনেছ কৰি আছোঁ ৰোডৰ কাষত, কিন্তু ৰাস্তাটো অতিকৈ বেয়া। আমাৰ চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ এই ৰাস্তাটো বহুদিনৰ পৰাই বেয়া হৈ আছে, আৰু এই ৰাস্তাটো ভাল হোৱাৰ কোনো দেখা পোৱা নাছিলোঁ যেন লাগিছিল। কিন্তু এইবুলি দেখা পাই আছোঁ যে ৰাস্তাখন হ'ব যেন লাগিছে। আৰু শুনাপতে এইটো অসম মালাৰ আণ্ডাৰত 60 মিটাৰ ৰাস্তাই চৰকাৰে চেংচন কৰিছে। তাৰ বাবে আমি মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এইটোৱে কামনা কৰিছোঁ যে ৰাস্তাখন যেন খুব সুন্দৰভাৱে মানে ৰাস্তাটো ভাল কৰি দিয়ে আমাৰ বিভাগীয় কৰ্তৃপক্ষই। আৰু মই এজন দোকানী হয়। মই আৰু প্ৰথমতে ভাঙি দিছোঁ দোকানখন। লাষ্ট 3 দিন আগতে ভাঙিলোঁ। তাৰপিছত মোক চাই পেলাই চব দোকানীক মই কৈছিলোঁ আৰু চবেই সঁহাৰি দিছে যে এইটো ৰাস্তা আমাৰ হ'বই লাগে, যিহেতু এটা আমাৰ লাইফলাইন হয়। আৰু এইটো ৰাস্তা হ'লে আমি বহুত উন্নত হ'ম বুলি নিজকে কামনা কৰি আছোঁ। আৰু প্ৰতিজন ব্যৱসায়ী অলপ হ'লেও উন্নত হ'ব, যিহেতু ৰাস্তাৰ কাষত আমি দোকানী।
গতিকে সেই নিজেই ভাঙি লৈ আছোঁ আমি আগদিনাখন মোৰ ওচৰতেই মানে এটা কাউণ্টাৰ পোষ্ট আছিল সেই কাউণ্টাৰ পোষ্টত চালোঁ যে মানে কৰ্তৃপক্ষৰ পৰা মানে এখন জাননী হেং কৰিলে তাৰপিছত এইটো দেখা পাই মই লগে লগেই মানে দোকানৰ মাল বস্তু বাহিনীবিলাক গোটাব ধৰিছোঁ এইটো আমি যিটো মানে ইয়াৰ পৰা পাইছিলোঁ আমাৰ কৰ্তৃপক্ষৰ পৰা যিটো নিউজ এটা দিছিলে পাব্লিছ কৰিছিলে তাত দিছে মেডেলৰ পৰা 30 ফুট দুকাষে 30 ফুট আৰু ৰাস্তাটো 60 ফুট বুলি জনা পাইছোঁ আৰু আমাৰ দক্ষিণ শালমৰা মানকাছাৰ জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবী হাটশিংমাৰী মানকাছাৰ ৰাস্তাটো হ'ব লাগে এই ৰাস্তাটো আমি জীয়াতো ভুগি আছোঁ যিটো মানকাছাৰ সমষ্টিৰ লাইফ লাইন বহুত দিনৰ পৰা মানুহে কষ্ট কৰি আছে ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া যান বাহনে